নমস্কাৰ, মই অংকুৰিতা। আজি হৈছে পবিত্ৰ ছট পূজা। তাৰ উপলক্ষে আমাৰ ঘৰত ইজনৰ পিছত সিজন মানুহ আহিছে নহয়। আৰু কিয় জানেনে? দেখি গম পাইছেই, কুঁহিয়া ল'বলৈ। আমাৰ ঘৰত বহুত কুঁহিয়া। মোৰ ভিডিঅ' চোৱাসকলে গম পায় কিমান দীঘল কুঁহিয়া এইডাল দেখিছেনে? ইখন বেটেৰীৰ পিছত সিখন বেটেৰী নিবলৈ। আৰু তেওঁলোকে পূজা এজোপা গছত কৰা হয়, পাতেৰে সৈতে কৰে পূজা। আৰু আমি বহুত লাকি, কিয় জানেনে? আমাৰ ঘৰৰ বাৰীৰ কুঁহিয়া পূজাত ব্যৱহাৰ হ'ব। ইমানেই তাতকৈ আৰু কি লাগিছে? পাপাই কৰা খেতি হয় দেই। এয়া বহুত শেষে পাতলিলেই দি তাৰ পৰা মই ভিডিঅ'টো কৰা হৈছে। আৰু পাপাই চবতছে ভালডাল চবকে চাই ভালকৈ দিছে। তাৰ পৰা মা আৰু ভণ্টি যোৰহাটৰ পেহীগৰাকী ঘৰ লোৱা হয়, নিমন্ত্ৰণ জনাইছে। সেইটো কাৰণে তেওঁলোকে গৈছে আৰু মই আকৌ ঘৰৰখীয়া। আমাৰ এই প্ৰাণীকেইটা আকৌ কেনেকৈ চাইছে দেখিছেনে? কেনেকৈনো এৰি থৈ যাওঁ? উপায় নাই আৰু, ৰখীয়া মই।